আমি গৈ আছিলোঁ নগাঁৱৰ পৰা শিৱসাগৰ নাজিৰালৈ গৈ আছিলোঁ। ৰাস্তাটো ইমান ভাল লাগে ন, বিশেষকৈ কাজিৰঙা পোৱাৰ পিছতে ৰাস্তাটো বিৰাট ধুনীয়া লাগে আৰু ৰাস্তাৰ পৰা যে গড় চাই চাই যাওঁ আৰু আমি দেখাও পাইছিলোঁ দেই ৰাস্তাৰ পৰা বহুত গড়। আৰু ভাস্কৰ দা আৰু দীপা বাই এনেকুৱা জমাই জমাই গৈছে নহয়। আমি গৈ আছিলোঁ অগ্নিনাভ মন্দিৰলৈ। শিৱসাগৰ নাজিৰাত অৱস্থিত অগ্নিনাভ মন্দিৰ গৈ আছিলোঁ আমি। মই, লন, ৰশ্মি, আশা, কংকন দা, দুজনী দীপা বা, ভাস্কৰ দা। বহুত দিনৰ এটা আশা পূৰণ হ'ল বুলিয়ে ক'ব পাৰি। বহুত আশা আছিলে তালৈ যোৱাত। আমি ৰাস্তাত হালধিবাৰী বুঢ়ীমাই মন্দিৰৰ ওচৰত ৰ'লোঁ, তাতে আমি দৰ্শন কৰিলোঁ। এয়া আমি ফটো চটো উঠিবলৈ পজ মাৰি আছোঁ আৰু। আমি অগ্নিনাভ মন্দিৰ আহি পালোঁ। এতিয়া আমি চাকি বন্তিখিনি লৈ ল'লোঁ। ঘৰৰ পৰা শৰাই বস্তু লৈ আহিছিলোঁ। এতিয়া আমি সকলোৱে চাকি বন্তি দি ল'লোঁ। তাৰপিছত আমি এতিয়া ভিতৰলৈ বাবাক দৰ্শন কৰিবলৈ যাবলৈ ইয়াতে শাৰী পাতি ৰৈ আছোঁ। তাৰপিছত আমি ভিতৰলৈ গৈ বাবাক দৰ্শন কৰিলোঁ। মন্দিৰত সকলো ভক্তৰ কাৰণে ভোগ খুৱাই আছিলে। আমিও শাৰী পাতি ভোগ ল'লোঁ আৰু ভোগ খালোঁ। আমি যোৱা দিনাখন সোমবাৰ আছিলে, সেইদিনাখন বহুত মানুহ হৈছিলে। নাজিৰাতে আছিফ দাৰ ঘৰ, গতিকে আমি মন্দিৰলৈ আহিছোঁ বুলি গম পাই আছিফ দাই আমাক লগ কৰিবলৈ আহিলে। এতিয়া আমাৰ নতুনকৈ ব্লগাৰ কিবা এটা ক'ব লাগিব নেকি? এয়া আমাৰ আছিফ দা, আজি লগ পালোঁ আহি পেলাই। এতিয়া পইচা হ'ব, থ'ব জেগা নাইকিয়া হ'ব। মন্দিৰৰ পৰা ওলাই আমি নাজিৰাতে যিহেতু কাৰেংঘৰ আছে, কাৰেংঘৰলৈ গ'লোঁ। আমাৰ অৱশ্যে ঘৰলৈ যাবলৈ সময় হৈ গৈছিলে, সেইকাৰণে বেলেগলৈ যোৱা নহ'ল। কিন্তু কাৰেংঘৰত আমি সোমালোঁ, বহুত ভাল লাগিলে আৰু বহুত ইচ্ছা আছিলে বেলেগ ৰংঘৰ, তলাতল ঘৰ এইবোৰ চাবলৈও, কিন্তু সময়টো যিহেতু নিমিলিব, আমি এদিনতে ঘূৰি আহিব লাগিব, গতিকে আমি অকল কাৰেংঘৰতে সোমালোঁ আৰু বহুত ভাল লাগিলে আমাৰ। শিৱসাগৰক বিদায় দি এতিয়া আমি ঘৰমুৱা হ'লোঁ। ঘৰ পাবলৈও এতিয়া বহুত সময় আছে, গতিকে আমি আকৌ আমাৰ গান আৰম্ভ কৰি দিলোঁ। দীপা বা আৰু ভাস্কৰ দাৰটো ধুনীয়া ছিংগাৰ হয়, আমিও তেওঁলোকক সহযোগ কৰি কৰি গৈ আছোঁ আৰু।